দোকান আছে কেইটা বনালা ৰুটি গোটেইখন শুকান কৰি এইখন ঘি দিবা ঘি দিয়া কৰিলা নেকি আগতে মই এখন খাওঁ দেই মাত্ৰ ৰুটি শুকান নে কি ঘি কিবা এটা হ'লে হ'ল মই শুকান খাম It should be fast. বেলিবলৈ শিকিলা কেনেকৈ ৰুটিটো মানে নিজে যেনেকৈ আৰু আমাৰ ৰুটিখন কিন্তু গোল হয় তাকে নহয় জোনবাই নিচিনা গোল এই মনৰ কথা পাতি থাকোঁতে মোৰ ৰুটি দেৰি গৈছেগৈ আকৌ ষ্টাইলটো বেলেগ কিন্তু সি প্ৰথমতে মানে এইটো কৰি লয় তাৰপিছত ঘিউটো দি দিয়ে দেৰি গৈছেগৈ মনটো ক'ত পাইছে এটা পেকেট আছিলে মই আমাৰ ডিপ্ল'মা মেডাম এই তেতিয়া ইমান পুৰণা বেমাৰ হ'ব পালে চব নাইকিয়া দিলে নালাগে দিয়া সেইবিলাক নাখাবা চব আছে কিন্তু চুপাৰি চুপাৰি নাখায় কি তুমি শুকান ৰুটি খাবা নেকি মই পকেট বনাই ৰুটি খাম শুকান নে বৰ ধুনীয়া বনাই ন হ'ব ঘি হ'লে হ'ব শুকান হ'লে মই এখন খাম শুকান হ'লেও হ'ব ঘিউ হ'লেও হ'ব মই শুকান খাম দেই ৰ'দে বৰ ধুনীয়া ৰুটি বনাইছে সেইকাৰণে খাম নহ'লে ভাতেই খালোহেঁতেন মই ভাতো খাম নাই ভাত খাম বাৰু মানে ৰুটি এখন আগতে খামেই মানে ৰুটি নবনাই ৰুটি সেকে ৰুটি শেষে চৰি হয় কিন্তু ভুল হৈছে বাৰু ৰুটি নবনাই আমাৰ ঘৰত হয় কিন্তু ৰুটি শেষে ৰুটি পুৰে ৰুটি সেকে কি চাইছা নো চব কি চাইছা পঞ্চম কি চাইছা কি বইনা চাইছে মইনা আমাৰ আমাৰ মইনা তুমি বাবু নাখালা নেকি মাম নাখালে কিন্তু কাপোৰ খুলিব লগা হ'ল কাপোৰে খালে নেকি একদম নাখালে তুমি খাওঁতে যদি খাই একদম খাই দিবা চব্জি মাছ মাংস খাই হ'ব মই মানে এক্সট্ৰাকে হেৰি কৰা নাইতো এই আজিবিলাক কৰে নহয় নিজৰ মানে হয় জানো হৈ যাব আমি হেৰি গৈছিলোঁ পিকনিক গৈছিলোঁ মোৰ আকৌ আচল গম পোৱা নাই ইয়াৰ লগত যে